নমস্কাৰ, মই পাৰ্শ্বজ্যোতি শৰ্মা পুনৰবাৰ আপোনালোকক কিবা SM চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি এটা কিবা ইণ্ডাষ্ট্ৰীৰ বেহটাৰিন প্ৰডাক্ট লৈ আলোচনা কৰিম, কিবা এল'ভেৰা জেলৰ বিষয়ে। কিবা এল'ভেৰা জেল এক উন্নত মানদণ্ডৰ বহুত ভাল প্ৰডাক্ট হয়। এইটো আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব, এইটোৱে বহুত বেছি কাম কৰে মানৱ শৰীৰত, আৰু এইটো আমাৰ প্ৰতিজন মানুহৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট। আৰু ইম্পৰ্টেণ্ট বুলি কিয় কৈছোঁ, কাৰণ এল'ভেৰা জেলে কি কাম কৰে কোৱাটো বহুত মুস্কিল হৈ যায়, কি নকৰে সেইটো কোৱাটোহে বহুত ইম্পৰ্টেণ্ট যেন হৈছে। মানে কিবা এল'ভেৰা জেলে মানৱ শৰীৰৰ প্ৰতিটো অংগত কাম কৰে, প্ৰতিটো কামতে ই সহায় কৰে মানৱ শৰীৰত আমাৰ জীৱন যাপন যাতে সুচাৰুৰূপে চলি যায়। এল'ভেৰা জেল যদি আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়াহ'লে প্ৰধান আজিকালিৰ সমস্যা হৈছে, মানে মেক্সিমাম মানুহৰে থাকে যিটো গেছৰ সমস্যা। তো ই কিবা এল'ভেৰা জেল যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকৰ গেছৰ সমস্যাৰ পৰা আপোনালোকক পৰিত্ৰাণ কৰিব, লগতে ডিটক্সিফাই কৰিব গোটেই শৰীৰটো, টক্সিনবিলাক ৰিমুভ কৰিব আপোনালোকৰ শৰীৰৰ পৰা। তো কিবা এল'ভেৰা জেলটো আপোনালোকৰ কাৰণে বহুত বেছি মহৌষধি টাইপ হ'ব, আৰু এইটো যেতিয়া ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকৰ যদি ষ্ট'নৰ সমস্যাও যদি আছে, যদি ক'ৰবাত ষ্ট'নো আছে শৰীৰৰ, তেতিয়াহ'লে সেই ষ্ট'নো ৰিমুভ কৰাত কিবা এল'ভেৰা জেলে বহুত বেছি সহায় কৰে, কিডনী ষ্ট'নেই হওক বা যিয়েই নহওক। তো আৰু লগতে ই পেচাবৰ যিটো সমস্যা থাকে, কিছুমান মানুহৰ পেচাবৰ বহুত সমস্যা থাকে, তো তেনেকুৱা স্থলতো ই বহুত বেছি ভাল কৰিব, আপোনালোকৰ পেচাবৰ সমস্যাবোৰ দূৰ কৰিব। তো এনেকুৱা ধৰণৰ বহুতো কাম কৰে ই। যেতিয়া আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব এল'ভেৰা জেলটো, তেতিয়া আপোনালোকে নিজেই গম পাব এইটো এটা বেহটাৰিন বুলি ক'ব পাৰি, যিটো আপোনালোকে ব্যৱহাৰ কৰিলে নিজেই গম পাব। এইটোৰ বিষয়ে বহুত বিশেষ মই নকওঁ। যেতিয়া আপোনালোকে অৰ্ডাৰ কৰিব বা যেতিয়া আপোনালোকে কিবা ইণ্ডাষ্ট্ৰীৰ কিবা এল'ভেৰা জেলটো যেতিয়া ব্যৱহাৰ কৰিব, এইটো ব্যৱহাৰ কৰিলে আপোনালোকে নিশ্চয় গম পাব। কাৰণ এল'ভেৰা আমাৰ আয়ুৰ্বেদিকত বহুত আগৰ পৰাই ব্যৱহাৰ হৈ আহি আছে, আৰু এল'ভেৰাৰ এনেকুৱা এটা গুণাগুণ আছে, ই পলিউশ্যন যিটো আছে, মানে বেয়া বস্তু যিটো আছে, সি আসক্ত কৰে আৰু ই পিউৰিফাই কৰাত সহায় কৰে। তো সেয়েহে এল'ভেৰা এই এল'ভেৰা জেলটো বনোৱা হয়, কিবা ইণ্ডাষ্ট্ৰীৰ যিটো এল'ভেৰা জেল বনোৱা হয়, সেইটো প্ৰদূষণমুক্ত ঠাইৰ পৰা কালেক্ট কৰি পেলাই বনোৱা হয়। তো সেয়েহে আমাৰ শৰীৰৰ বাবে বহুত বেছি উপকাৰী হয়, কাৰণ আমাৰ নৰ্মেলি যিটো এল'ভেৰা পোৱা যায়, তো এইটোৱে পলিউশ্যন চাফা কৰে, বায়ুৰ যিটো পলিউশ্যন থাকে এইটো চাফা কৰে, আৰু তাৰ ফলত সেই এল'ভেৰাটোৱে আমাক সিমান বেছি উপকাৰিত নকৰে। আৰু সেয়েহে বিশুদ্ধ জেগাৰ পৰা, য'ত আপোনাৰ পলিউশ্যন নাই, তাৰ পৰা যেতিয়া কালেক্ট কৰি পেলাই বনোৱা হয় এল'ভেৰা জেল, আৰু সেই এল'ভেৰা জেলটো যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব, বহুত বেছি ভাল ৰিজাল্ট পাব। এল'ভেৰা জেল বহুত বেছি ভাল হয়, আপোনালোকৰ কাৰণে বহুত বেছি উপকাৰী হয়, আপোনালোক সকলোৱে খাব পাৰিব। এইটোৱে আপোনালোকৰ নিচাৰ প্ৰতি যদি আসক্ত থাকে, এডিক্টেড যদি কিবা হোৱাৰ প্ৰতি থাকে, ধৰক চিগাৰেটেই হওক বা গুটকাই হওক বা যিয়েই নহওক, যদি আসক্ত থাকে, সেইটোৰ পৰাও আপোনালোকক বচাব। লগতে ই অভাৰঅল ক'ব গ'লে সকলো কামেই কৰে। ই লিভাৰৰ কামো কৰিব, আপোনালোকৰ যিটো বদহজমি টাইপৰ থাকে সেইটোও ভাল কৰে, লগতে যদি কোনোবাৰ খোৱাৰ পিছত ভমিটিঙৰ ভাৱ আহে সেইটোও নোহোৱা কৰে, লগতে যদি কোনোবাৰ পায়খানা ক্লিয়াৰ নাথাকে, শৌচ যদি টাইট থাকে, সেইটোও আপোনালোকৰ ভাল কৰে। তো কিবা এল'ভেৰা জেলে কেনেকুৱা ধৰণৰ কাম কৰে সেইটো আপোনালোকক ক'লোৱে। এইটো আমি চাওঁ প্ৰমাণ কৰি যে এইটো আমাৰ শৰীৰত ব্যৱহাৰ কৰিলে কেনেকুৱা ধৰণে কাম কৰিব, আপোনালোকক এটা ডেমোৰ মাধ্যমেৰে বুজাই দি আছোঁ। আহক আমি ডেমোটো চাই লওঁ। তো আহক আমি ডেমোটো চাই লওঁ। প্ৰথমতে আমি এটা খালী গিলাচ লৈ লৈছোঁ, ইয়াতে অকণমান পানী দি দিছোঁ। ইয়াতে নষ্ট কৰাৰ কাৰণে পানীটো, মানে লেতেৰা দেখুৱাৰ কাৰণে ইয়াতে অলপমান কেমিকেল মিহলাই দিছোঁ। আমাৰ শৰীৰত যেনেকৈ বেয়া বস্তু থাকে, ঠিক তেনেদৰে পানীখিনিতো আমি অকণমান মিহলাই দিছোঁ, দূষিত কৰি দিছোঁ। চাব পাৰে এইটোৰ কালাৰটো, যিসকল ব্যক্তিয়ে শিখৰ পাণ মছলা খায়, তো তেখেতসকলৰ পিকৰ যিটো কালাৰ আছে, তেনেকুৱা ধৰণৰ কালাৰ হৈ গৈছে। তো আপোনালোকে চাব পাৰে এই কালাৰটো, মানে যিটো টক্সিন বুলি কয় আমাৰ শৰীৰত, যিটো বেয়া বস্তু আছে সেইটো বুলি ধৰি লৈছোঁ। আৰু তেনেকুৱা ধৰণৰে হয়, ব্লাডত যেতিয়া টক্সিনটো থাকে
আৰু সেই টক্সিন ৰিমুভ কৰিব পৰা ক্ষমতা আছে এল'ভেৰা জেলৰ। আপোনালোকক দেখাই দি আছোঁ, ইয়াৰে পৰা অকণমান মই এল'ভেৰা জেল তাত পেলাই দিছোঁ। ৰেগুলাৰলি আপোনালোকে ব্যৱহাৰ কৰক, সকলো বয়সৰ লোকে এইটো ব্যৱহাৰ কৰিব পাৰে, যিহেতু এইটো এল'ভেৰা জেল হয়। 2 চামুচ দি দিছোঁ। চাওক ইয়াৰে কালাৰটো সম্পূৰ্ণ চাফা হৈ গৈছে। ইয়াৰ অৰ্থ এটাই যে শৰীৰত আমাৰ যিবিলাক বেয়া টক্সিন থাকে সেইবিলাক ৰিমুভ কৰিবলৈকে এল'ভেৰা জেল সদায় সক্ষম। আৰু আপোনালোক সকলোৱে সদায় ব্যৱহাৰ কৰক এল'ভেৰা জেল, যাতে আপোনালোকে এটা নিৰোগী শৰীৰ পাই থাকে। আৰু এই যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে নিশ্চয় ৰিজাল্টটো পাবই। আৰু এল'ভেৰা জেল কিবা ইণ্ডাষ্ট্ৰিৰ এল'ভেৰা যিটো জেল আছে সেইটো অতিকৈ ইম্পৰ্টেণ্ট হয় সকলোৰে বাবে, আৰু সকলো ব্যক্তিয়ে যিহেতু ব্যৱহাৰ কৰিব পাৰে, সকলো বয়সৰ লোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াতে কোনো ধৰণৰ কেমিকেল নাই বা কোনো ধৰণৰ হাৰ্মফুল কেমিকেল নাই। তো এইটো আপোনালোকৰ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী হয়, আৰু এইটোত বহুতখন চাৰ্টিফিকেট আছে। তো সেয়েহে আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰিব এল'ভেৰা জেল। আপোনালোকৰ চকুৰ সন্মুখতে মই প্ৰমাণ কৰি দেখাই দিছোঁ যে এল'ভেৰা মানে কেনেকৈ তেজৰ পৰা বেয়া টক্সিনটো বা বেয়া যিটো বেয়া বিষ থাকে বা বেয়া প্ৰব্লেম থাকে এইবিলাক চব নোহোৱা কৰি দিয়ে। এল'ভেৰা জেলে অভাৰঅল মানৱ শৰীৰৰ সকলো কামেই কৰে। তো আপোনালোক সকলোৱে ব্যৱহাৰ কৰক এল'ভেৰা জেল আৰু সুস্থ থাকক। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যাতে অনাগত দিনত মই আৰু বেছিকৈ ভাল ভিডিঅ' আনিব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আজিলৈকে এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকক যদি এল'ভেৰা জেলটো লাগে তেতিয়াহ'লে কমেণ্ট কৰক, বা মোৰ ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে, আপোনালোকে অৰ্ডাৰ কৰক। কুৰিয়াৰ হৈ যাব, হোম ডেলিভাৰী হৈ যাব, কোনো অসুবিধা নাই। আৰু যদি কোনো ব্যক্তিৰ জৰিয়তে এই ভিডিঅ'টো আপোনালোক দেখাইছে তেতিয়াহ'লে তেখেতক কণ্টেক্ট কৰক, তেখেতে নিশ্চয় আপোনালোকক সহায় কৰিব এল'ভেৰা জেলটো আপোনালোকে পোৱাৰ বাবে। এইটো ডায়েবেটিছ থকা মানুহ বা প্ৰেছাৰ থকা মানুহ সকলো ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰে। সকলো বেমাৰতে ই কাম কৰিব। কেঞ্চাৰৰ দৰে ডাঙৰ বেমাৰ যদি হৈ আছে তেতিয়াও ই কেঞ্চাৰৰ চেলো ৰিমুভ কৰিব পৰা ক্ষমতা ৰাখে এল'ভেৰা জেলে। তো সেয়েহে কৈছোঁ এল'ভেৰা জেলটো সকলোৰে বাবে বহুত বেছি ইম্পৰ্টেণ্ট, বহুত বেছি কামত আহিব এল'ভেৰা জেল যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব। তো নমস্কাৰ, এইখিনিতে মই আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।